নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম ব্যাকৰণৰ সমাস আৰু যতিচিহ্নৰ বিষয়ে। প্ৰথমে আলোচনা কৰিম সমাস কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি। ইয়াৰ আটাই ভাগবোৰৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম, সমাস কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি। উত্তৰত লিখিবা সমাস দুটা বা ততোধিক শব্দ লগ লাগি পৰস্পৰ অৰ্থ সাধন কৰা বা একপদ হোৱাকে সমাস বোলে। সমাস ৬ প্ৰকাৰৰ, যেনে দ্বন্দ্ব সমাস, তৎপুৰুষ সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, দ্বিগু সমাস আৰু অব্যয় সমাস। ২ নম্বৰ প্ৰশ্ন, দ্বন্দ্ব সমাস কাক বোলে, এই সমাসৰ উদাহৰণ দিয়া। ই কেই প্ৰকাৰৰ আৰু কি কি। দুটা বা তাতকৈ অধিক সংজ্ঞা শব্দ বা বিভিন্ন অৰ্থ বুজোৱা পদৰ মাজত সংযোজক অব্যয় লোপ পাই হোৱা সমাসেই দ্বন্দ্ব সমাস। যেনে উদাহৰণস্বৰূপে ককাই ভাই আৰু অস্ত্ৰ শস্ত্ৰ। এই সমাসক আকৌ তিনিটা ভাগত ভগোৱা হয়। যেনে ১ নম্বৰ ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস, একশেষ দ্বন্দ্ব সমাস। ৩ নম্বৰ প্ৰশ্ন, তৎপুৰুষ সমাস কাক বোলে, উদাহৰণ দিয়া। ই কেই প্ৰকাৰৰ আৰু কি কি। যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথমটো প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তিত থাকে, এই বিভক্তিত লোপ হৈ থাকে, তাকে তৎপুৰুষ সমাস বোলে। যেনে আশাতীত আৰু বনবাস। এই সমাসক আকৌ ৬টা ভাগত ভগোৱা হয়। যেনে ১ নম্বৰ দ্বিতীয়া তৎপুৰুষ, ২ নম্বৰ তৃতীয়া তৎপুৰুষ, ৩ নম্বৰ চতুৰ্থী তৎপুৰুষ, ৪ নম্বৰ পঞ্চমী তৎপুৰুষ, ৫ নম্বৰ ষষ্ঠী তৎপুৰুষ, ৬ নম্বৰ সপ্তমী তৎপুৰুষ। ৪ নম্বৰ বহুব্ৰীহি সমাস কাক বোলে, উদাহৰণ দিয়া। ই কেই প্ৰকাৰৰ আৰু কি কি। উত্তৰ, যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তি অৰ্থ নুবুজাই আন বিশেষ অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। যেনে চক্ৰপাণি আৰু বৃকোদৰ। ই ৩ প্ৰকাৰৰ, যেনে সমানাধিকৰণ বহুব্ৰীহি, ব্যাধিকৰণ বহুব্ৰীহি আৰু ব্যতিহাৰ বহুব্ৰীহি। ৫ নম্বৰ কৰ্মধাৰয় সমাস কাক বোলে, উদাহৰণ দিয়া। ই কেই প্ৰকাৰৰ আৰু কি কি। উত্তৰ, যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণৰূপে যোগ হয়, তাক কৰ্মধাৰয় সমাস বোলে। যেনে মহাপুৰুষ আৰু অতুলনীয়। এই সমাস ২ প্ৰকাৰৰ, যেনে মধ্যপদ লোপী কৰ্মধাৰয়, ২ নম্বৰ অন্তঃপদ লোপী কৰ্মধাৰয়। ৬ নম্বৰ দ্বিগু সমাস কাক বোলে, উদাহৰণ দিয়া। উত্তৰ, ২ বা তাতোধিক বেছি সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ যোগ হ'লে তাক দ্বিগু সমাস বুলি কোৱা হয়। যেনে নৱৰত্ন আৰু ত্ৰিভুৱন। ৭ নম্বৰ অব্যয় সমাস কাক বোলে, উদাহৰণ দিয়া। উত্তৰ, পৰ্যন্ত, যোগ্য, অভাৱ আদি শব্দ লগ হৈ অৰ্থ প্ৰকাশ কৰাকে অব্যয় সমাস বোলে। যেনে অসুখ, আজীৱন ইত্যাদি। ৮ নম্বৰ ব্যাস বাক্য কাক বোলে, উদাহৰণ দিয়া। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। যেনে পীতাম্বৰ।
এতিয়া আলোচনা কৰিম তোমালোকৰ প্ৰায়ে পৰীক্ষাত আহি থাকে ব্যাস বাক্যৰ সহ সমাসৰ নাম লিখা। আমি ইয়াত লিখি দিছোঁ, তোমালোকে চাবা, মই কৈ দিছোঁ এবাৰ। গুৰু শিষ্য, এইটো গুৰু শিষ্য তোমালোকৰ আহিব ব্যাস বাক্য সহ সমাসৰ নাম লিখা। এইটোত লিখিবা গুৰু আৰু শিষ্য, এইটো হ'ব দ্বন্দ্ব সমাস। খেতি পথাৰ, খেতি আৰু পথাৰ তৎপুৰুষ সমাস। পঞ্চনদ, 5টা নদৰ সমাহাৰ দ্বিগু সমাস। পীতাম্বৰ, পীত বৰণৰ অম্বৰ যাৰ বহুব্ৰীহি সমাস। কাপুৰুষ, কুজি পুৰুষ কৰ্মধাৰয় সমাস। গদাপাণি, গদা আছে পানীত যাৰ অব্যয় সমাস। হৰিহৰ, হৰি আৰু হৰ দ্বন্দ্ব সমাস। ত্ৰিফলা, ত্ৰিফলৰ সমাহাৰ দ্বিগু সমাস। দুৰ্ভিক্ষ, ভিক্ষাৰ অভাৱ অব্যয় সমাস। সহোদৰ, সহ উদৰত জন্ম যাৰ বহুব্ৰীহি সমাস। দুমাহী, 2 মাহৰ সমাহাৰ দ্বিগু সমাস। চন্দ্ৰমুখ, চন্দ্ৰৰ তুল্য মুখ কৰ্মধাৰয় সমাস। হৰ গৌৰী, হৰ আৰু গৌৰী দ্বন্দ্ব সমাস। নৱৰত্ন, নৱৰত্নৰ সমাহাৰ দ্বিগু সমাস। মাতৃপূজা, মাতৃলৈ কৰা পূজা তৎপুৰুষ সমাস। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ বহুব্ৰীহি সমাস। গুৰু দক্ষিণা, গুৰু আৰু দক্ষিণা তৎপুৰুষ সমাস। আমৰণ, মৰণৰ অভাৱ যাৰ অব্যয় সমাস। পদ্মনাভ, পদ্ম আছে নাভিত যাৰ বহুব্ৰীহি সমাস। সিংহাসন, সিংহৰ অংকিত আসন কৰ্মধাৰয় সমাস। এইবোৰ প্ৰায় আহি থকা, মই ইয়াৰ ভিতৰত আহি থকাবোৰ চাই তোমালোকৰ কাৰণে বাছি উলিয়াইছোঁ। তোমালোকে এইবোৰ লিখি ভালদৰে চাই শিকি ল'বা, এইবাৰ আহিব। তাৰপিছত আহোঁ আমি জ্যোতিচিহ্নৰ বিষয়ে। 1 নম্বৰতে জ্যোতিচিহ্ন কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ: অৰ্থৰ স্পষ্টতা আৰু মনৰ ভাৱ শুদ্ধকৈ প্ৰকাশ কৰিবলৈ শব্দসমূহৰ মাজত বা শেষত কিছুমান চিহ্নৰ ব্যৱহাৰ কৰা হয়। এইসমূহক জ্যোতিচিহ্ন বুলি কোৱা হয়। জ্যোতিচিহ্ন 3 প্ৰকাৰৰ, যেনে লঘুজ্যোতি, অনুজ্যোতি আৰু পূৰ্ণজ্যোতি। 2 নম্বৰতে আমি আলোচনা কৰিম লঘুজ্যোতি ক'ত ব্যৱহাৰ কৰা হয়, উদাহৰণ দিয়া। উত্তৰ: বাক্য এটাৰ মাজত এটাৰ পাছত এটাকৈ কেইটামান নাম শব্দ লগ হৈ অৰ্থ প্ৰকাশ কৰিবলৈ বিৰামৰ প্ৰয়োজন হয়, তাতেই ব্যৱহাৰ কৰা হয় লঘুজ্যোতিৰ। যেনে উদাহৰণস্বৰূপে আমি লিখিছোঁ, ৰামে মোৰ কাৰণে সদায়ে কল, কঁঠাল, কমলা, আপেল লৈ আনে। 3 নম্বৰত অনুজ্যোতি ক'ত ব্যৱহাৰ কৰা হয়, উদাহৰণ দিয়া। বাক্য এটা সমাপিকা ক্ৰিয়াৰে শেষ হৈছে, কিন্তু অৰ্থটো সম্পূৰ্ণ হোৱা নাই, তাৰ পৰৱৰ্তী বাক্যৰ লগত সম্বন্ধ আছে, তেতিয়াই ব্যৱহাৰ হয় অনুজ্যোতিৰ। যেনে উদাহৰণস্বৰূপে, ৰাম মোৰ মামাৰ ল'ৰা, কিন্তু সি আমাৰ লগত কোনো সম্পৰ্ক নাৰাখে। 4 নম্বৰ পূৰ্ণজ্যোতি ক'ত ব্যৱহাৰ কৰা হয়, উদাহৰণ দিয়া। বাক্য এটা শেষ হোৱাৰ ঠাইত যি চিনৰ ব্যৱহাৰ কৰা হয়, তাতেই ব্যৱহাৰ হয় পূৰ্ণজ্যোতি। যেনে মই ভাত খালোঁ। 5 নম্বৰ তোমালোকৰ প্ৰায় আহি থাকে উপযুক্ত স্থানত জ্যোতিৰ প্ৰয়োগ কৰা। 1 নম্বৰতে আছে, হে ভগৱান মই বিপদত পৰিছোঁ, মোক ৰক্ষা কৰা। এইটো তোমালোকে জ্যোতিচিহ্ন বহাব লাগে। ক'ত কেনেকৈ হ'ব? উত্তৰত হ'ব, হে ভগৱান, মই বিপদত পৰিছোঁ। ইয়াত ছেমিকলন, মোক ৰক্ষা কৰা, দাড়ি। 2 নম্বৰতে আছে, দেউতাই প্ৰায়ে বজাৰৰ পৰা মাছ মাংস আনে। উত্তৰত
দেউতাই প্ৰায়ে বজাৰৰ পৰা মাছ, মাংস আনে। 3 নম্বৰ, মই পঢ়াৰ সময়ত সি আহে। উত্তৰ, মই পঢ়াৰ সময়ত, সি আহে। এতিয়া আমি আলোচনা কৰিম ক'ত কি চিন ব্যৱহাৰ কৰা হয়। কমা ক'ত ব্যৱহাৰ কৰা হয়? এটা বাক্য পঢ়োঁতে যিটো শব্দৰ পাছত অলপ ৰ'ব লগা হয় তাতে কমাৰ ব্যৱহাৰ কৰা হয়। যেনে ইয়াত ৰাম, হৰি, মধু একেলগে দিয়া আছে, তেতিয়া এনেবোৰ শব্দৰ মাজত ৰাম, হৰি, মধু আদি লিখি তাত কমা চিহ্নৰ ব্যৱহাৰ হয়। তাৰপিছত ছেমিকলন। দুটা বাক্যৰ মাজত যদি পৰস্পৰ সম্বন্ধ থাকে তেনে বাক্য দুটাৰ মাজত ছেমিকলন চিন ব্যৱহাৰ কৰা হয়। যেনে আমি আগৰ উদাহৰণত লিখিছিলোঁৱেই, এই গোটেইবোৰ লিখিব নালাগে, মই যিখিনি কৈ দিছোঁ এইখিনি লিখিবা। যেনে মোৰ বৰ ভোক লাগিছে, ইয়াত ছেমিকলন, তাৰ পাছত মোক ভাত দিয়া, আজি অসমীয়া লোকসকল ভীৰু, এনেবোৰ শব্দৰ মাজত ছেমিকলন চিনৰ ব্যৱহাৰ হয়। গোটেইবোৰ লিখিব নালাগে। তাৰপিছত দাড়ি। কোনো এটা বাক্য সম্পূৰ্ণ বা পূৰ্ণ হোৱা বুজালে তাত দাড়ি চিন ব্যৱহাৰ কৰা হয়। যেনে মই এতিয়া ভাত খাম। প্ৰশ্নবোধক। কোনো প্ৰশ্ন কৰিলে বাক্যৰ শেষত ব্যৱহৃত হোৱা চিনক প্ৰশ্নবোধক চিন বুলি কোৱা হয়। যেনে তোমাৰ ঘৰ ক'ত? ইয়াত প্ৰশ্নবোধক। ভাৱবোধক চিন। হৰ্ষ, বিষাদ, শোক, ভয়, আশ্চৰ্য আদি মনৰ ভাৱ বুজাবলৈ বাক্যৰ শেষত ব্যৱহাৰ হোৱা চিনক ভাৱবোধক চিন বোলে। যেনে ৱাহ, কি ধুনীয়া ফ্ৰক ইত্যাদি। ডেছ। কোনো এটা বাক্যৰ লগত আন বাক্যৰ সম্পৰ্ক বুজাওঁতে নাইবা বাক্যৰ কোনো অংশ বিশেষভাৱে জোৰ দিব লগা হ'লে তাত ডেছ চিন ব্যৱহাৰ কৰা হয়। যেনে সোণৰ দৰে বৰঞ্জাৰ সোণোৱালী ইত্যাদি। কলন চিন। বাক্যত সূত্ৰ লিখিলে বা আগৰ কথাখিনিৰ অৰ্থ কোলনৰ ব্যৱহাৰ কৰা হয়। যেনে পৰিকল্পনা ইত্যাদি। কোলন ডেছ চিন। বাক্যত কোনো কথাৰ উদাহৰণ দিওঁতে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে ভাল খাদ্যই শৰীৰ সুস্থ ৰাখে ইত্যাদি। হাইফেন। সমাসৰ সমস্যমান পদ দেখুৱাওঁতে বিপৰীত শব্দৰ জোৰ বুজাবলৈ অনুৰূপ, অনুকাৰ আদি শব্দ বুজাওঁতে হাইফেন ব্যৱহাৰ কৰা হয়। পিতা, মাতা, বুঢ়া, বুঢ়ী ইত্যাদি। ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমা সাধাৰণতে আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে ব্যৱহাৰ কৰা হয়। যেনে মায়ে মোক সুধিলে তুমি ভাত খালানে? তাৰপিছত বান্ধনি। বান্ধনি চিহ্ন সাধাৰণতে 3 প্ৰকাৰৰ: ছন্দ বান্ধনি, কুটিল বান্ধনি আৰু বৰ বান্ধনি। এইখিনি মই ক'ত ব্যৱহাৰ কৰা এইখিনি প্ৰায় একেই, সেইবাবে মই এইখিনি কিতাপখনৰ ব্যাকৰণখনৰ পৰা ফটো মাৰি দিলোঁ। তোমালোকে এইখিনি চাবা। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।